এয়া নতুন নতুন পুৰা চাৰ্ট আহিছে কি ধুনীয়া চাওকচোন কাৰোবাক লাগে যদি গুড মৰ্ণিং মোৰ মৰমৰ আজানসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি বহুত জল্দি উঠিলোঁ উঠি মই মানে আমি গৈছিলোঁ ভাইটি মই আমাৰ ঘৰৰ ওচৰৰে শিৱ মন্দিৰলৈ আৰু মোক কেনেকুৱা লাগিছে বাৰু দুইফালে দুটা চুলি বেনি গাঁঠি ৰাখিছোঁ কমেণ্ট কৰিব হা কেনেকুৱা লাগিছে তাৰপিছত আহি ভাগৰ লাগিলে ভাগৰ মানে কি আৰু এনেই আৰু ৰাতিপুৱা জল্দি উঠিলোঁ যে আকৌ টোপনি ধৰিলে আকৌ অকণমান শুলোঁ শুই বৈ এতিয়া উঠিলোঁ উঠি বহুত দিন ভিডিঅ' মানে ব্লগ কৰা নাই ভাবিলোঁ সেইটো কাৰণে আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ তাৰপিছত খুব মানে গৰম সেয়া দিছেনে ৰ'দটো পূৰা দিছে আৰু এতিয়া আমি যাম আমগুৰি কিয় যাম জানেনে কাৰণ মোৰ স্কুটিখনৰ চকাটো টায়াৰটো অকণমান বেয়া হ'ল নতুন টায়াৰ লগাব লাগে সেইটো কাৰণে আমগুৰি যাম হয়তো তাত মানে অকণমান ভিডিঅ' কৰিম আৰু কিয় আৰু কেইটামান কাম আছে বস্তু কেইটামান বজাৰ কৰিব আছে আপোনালোকক বাৰু দেখাই গৈ থাকিম তাৰপিছত আমাৰ এইফালে আছে ৰাণীখুৰী আছে ৰাণীখুৰী হাই কৈ দিয়া আকৌ আৰু মানে আমাৰ অকণমান ঘৰটো খেলি মেলি হৈছে নতুনকৈ বনাই আছোঁ যে এইফালে আছে চিমেণ্টৰ বস্তা সেই কিবাকিবি বস্তু আছে আৰু গাইজ কালি চাহ জনগোষ্ঠীৰ লোকসকলৰ কৰম পূজা আছিল আপোনালোকে জানেই আৰু মই কালিয়ে মানে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ একদম মৰ্ণিঙে কিন্তু কি হ'ল মই এফালে যাবলগীয়া হ'ল কাৰণে ভিডিঅ' নকৰিলোঁ আৰু কিন্তু মৰ্ণিং আপোনাৰ তেওঁলোকৰ যোনটো নৃত্য হয় সেই নৃত্যটো মই অকণমান কেমেৰাত ছেভ কৰি ৰাখিছোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তো আপোনালোকে চাব কেনেকুৱা পায় মোক কমেণ্ট এটা কৰিব তেতিয়াহ'লে মই একেবাৰে আপোনালোকক আমগুৰিত লগ পাম এতিয়ালৈ বাই বাই আৰু এতিয়া আমি পালোহি আমগুৰি আৰু আমগুৰি ক'লে একদম মনটো খুবেই ভাল লাগি যায় এয়া হ'ল আমগুৰি টাউন বলক গৈ থাকোঁ আৰু গাইজ এতিয়া আমি আহিছোঁ স্কুটিৰ টায়াৰ চেঞ্জ কৰিবলৈ আৰু এইখনেই হ'ল মোৰ স্কুটিখন আৰু আমি আছোঁ আমগুৰি কলেজ তিনিআলি এয়া দেখিছেনে এতিয়া মই আমগুৰিত আছোঁ সকলেশৰ দোকানত হাই কৈ দিয়ক কিবা এটা কৈ দিয়ক নেকি এয়া নতুন নতুন পুৰা চাৰ্ট আহিছে কি ধুনীয়া চাওকচোন কাৰোবাক লাগে যদি কণ্টেক্ট নহয় আহিয়ে যাব আৰু হয়নে সকলেশৰ দোকান সকলেশৰ দোকানত পূজাৰ মাল আহি গ'ল মানে পুৰা আৰু চবেই আমগুৰিবাসী গম পায়ে সকলেশৰ দোকানখন কোনফালে আছে ন কৈ দিয়া তুমি তথাপি কৈ দিয়া বেলেগে গম নাপাব পাৰে আহি যাব আপোনালোক এয়া চব মানে পূজাৰ মাল হয়নে আৰু গাইজ এতিয়া আমি আহিলোঁ ফাৰ্নিচাৰ চাব এয়া মানসদাৰ ফাৰ্নিচাৰ দোকানত আমি আহিছোঁ ফাৰ্নিচাৰ চাব চাওকচোন কি ধুনীয়া ধুনীয়া আছে একদম গোটেই সোপাকে যেন লৈ লওঁ এনেকুৱা ফিল হৈছে আৰু চাওক বিচনাবোৰ কি ধুনীয়া আৰু
আৰু গাইজ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপোনালোক এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যোনসকলে মোৰ অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। লাভ ইউ ফ্ৰেণ্ডছ, বাই বাই।